আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি শনিবাৰ আৰু কালি বন্ধ আছে, সেয়েহে মই আজি ঘৰ আকৌ উভতি আহিম। অইন কেইদিনৰ নিচিনাই মই টমটম আৰু বাছৰ সহায়ত দলগাঁও গ'লোঁ, আকৌ তাৰ পৰা ঘূৰিও আহিলোঁ। সৌভাগ্যক্ৰমে আজি টমটম পালোঁ দেই ৰাস্তালৈকে। আজি শনিবাৰ হোৱাৰ কাৰণে টাউনখন একেবাৰে খালী, কিন্তু ভণ্টি আৰু মোৰ আন এটা প্লেনহে আছিলে। আমি আজি গৈছিলোঁ টাউনৰ একদম মাজমজিয়াত থকা ৰাম মন্দিৰটোলৈ। ভণ্টি যিহেতু বজৰংবলীৰ ভক্ত, সেইকাৰণে আমি শনিবাৰটোৱে বাছি ল'লোঁ। মন্দিৰৰ পৰা ওলাই আমাৰ যিহে গৰম লাগিল, সেয়ে ভাবিলোঁ অলপ ফ্ৰী এচি খাবলৈ যাওঁ। সেইকাৰণে আমি ইজি বাইলৈ গ'লোঁ। কিন্তু তাৰ খোৱা বস্তুবোৰ দেখিলে লোভেই লাগি যায়, আৰু আমি এটা এটাকৈ বাছি বাছি আমাৰ ট্ৰলিত ভৰালোঁ। আৰু আমি হেল্ডি বস্তুবোৰ বিচাৰি বিচাৰি লগত আটা মেগী পাই সেইটোও লৈ ল'লোঁ। আৰু এইটো এটা নতুন বস্তু দেখিলোঁ, আপোনালোকে খাইছে নেকি? খালে জনাবচোন কেনেকুৱা লাগিছে। ইজি বাইৰ যে সকলো বস্তু ইমান আকৰ্ষণীয়, সকলোবোৰ লৈ আহিবলৈ মন যায়। আৰু এই কৰ্ণাৰটো চাওকচোন, ইমান ধুনীয়া। আৰু তাৰ পৰা ওলাই আহি ভাবিলোঁ আমি সেইদিনাৰ নিচিনা দহি পুচকা খাম, আৰু লগত খালোঁ পাপৰি চাট। আপোনালোকৰ পিছে হঠাৎকৈ অহা এই গৰমৰ দিনকেইটা কেনেকৈ গৈছে কমেণ্টত জনাবচোন।